ভিডিঅ' পাৰ্টটোলৈ সকলোকে স্বাগতম জনাইছোঁ। ঘৰ আহিম বুলি লওঁতে আকৌ মৰাণলৈ যাব ওলালোঁ, কিয়নো সকলোৰে মৰমবিলাকে আমাক টানি টানি ধৰি ৰাখিলে। ইচ্ছা ল'ৰাটো আহি পালে আৰু গাড়ীত সকলোৱে ঠেলা হেঁচাকৈ বহি ল'লোঁ। ৰাস্তাতে মা আৰু বৌহঁতে কিবা কিনিবৰ কাৰণে ৰখিছিলে, সেই সুযোগতে লালু আৰু মই চিপছ কিনি ল'লোঁ। এনে ঘৰ পাই ফ্ৰেছ হৈ একাপ লাল চাহ খালোঁ কচৰিৰ সৈতে। গৰম গৰম জেলেপি নিচাই মৰমতে লৈ আহিছে। সেইফালে আপাহঁতৰ লগত বহি পেলি কথা বতৰা পাতিলোঁ, কিউট মইনাটোকো লগ পালোঁ। লালু আৰু মই লগ হৈছোঁ যেতিয়া মনে মনে কিবা এটা নেখাম নে দুইজনীয়ে এগ ৰোল খালোঁ আৰু তাৰ পাছতে ভাত খাব বুলি গ'লোঁ। সকলোৱে লগে ভাগে মিলি ভাত খালোঁ হাঁহৰ মাংসৰে সৈতে। আপাৰ আকৌ আজি নিৰামিষ আছে বোলে। মৰ্ণিঙতে ঘৰ যাব বুলি ওলালোঁ, সকলোকে বাই বাই দিলোঁ আৰু এই মুহূৰ্তৰ কাৰণে মোৰ বহুত দুখ লাগে। শিৱসাগৰ পাই মায়ে মই বজাৰ কৰিব লৈছোঁ, কিয়নো মোৰ কেইটামান লাগতিয়াল সামগ্ৰী কিনিব লগা আছিলে। আৰু শিমলুগুৰিত খালোঁ একাপ ধুনীয়া গাখীৰ চাহ। তাৰ পাছতে মোৰ পৰিল ফল মূলৰ দোকানত চকু। ফল মূল কিনি ফাইনেলি ঘৰ পালোহি। বাৰু আজিলৈ ইমানে, বাই বাই, থেংক ইউ ফৰ ৱাচিং।